হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু আছামিজ চেনেল প্ৰাণদীপ। বন্ধুসকল, যিহেতু মই আপোনালোকক কৈছিলোঁ যে পুনৰ এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈ, যিটো SSC বা ৰেগুলাৰ পোষ্ট সকলোৰে বাবে অতিকৈ গুৰুত্বপূৰ্ণ। সেই বিষয়টো হ'ল যে HRMIS-ত আপোনালোকৰ অন্তৰ্ভুক্তিকৰণ, অৰ্থাৎ HRMIS-ত যদি আপোনালোকে অন্তৰ্ভুক্তিকৰণ নকৰে, যিটোক আমি HRMS মানে মই কৈ দিছোঁ হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট এণ্ড ইনফৰমেশ্যন ছিষ্টেম, যিটোক আমি শ্বৰ্টত HRMIS বুলি কওঁ। এতিয়া আপোনালোকে যেতিয়া আপোনালোকৰ NPS-ৰ কামখিনি অলৰেডি কিছুমানে কৰি হৈ গ'ল চাগে আৰু কিছুমানে বাকী আছে, আপোনালোকে সোনকালে NPS-ৰ কামখিনি কৰি লওক। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, HRMIS-ত আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব। যেতিয়া আপোনালোকে এই HRMIS-ত নাম অন্তৰ্ভুক্তি কৰিব, তেতিয়া আপোনালোকৰ কি হ'ব, আপোনালোকে এমপ্লয়ি যিটো কোড, টিচাৰ কোড, সেইটো আপোনালোকে পাই যাব, যিটো আপোনালোকৰ খুবেই গুৰুত্বপূৰ্ণ হ'ব। এতিয়া মই আপোনালোকক জনাম যে কেনেকৈ HRMIS-ত আপোনালোকে নামৰ অন্তৰ্ভুক্তি কৰিব। প্ৰথম কথা হ'ল যে আপোনালোকে অনলাইনত মানে কোনোবা কেফেত গ'লেও হ'ল বা নিজেই যদি আপোনালোকৰ কম্পিউটাৰ আছে তেতিয়াহ'লে আপোনালোকে নিজৰ কম্পিউটাৰত কি কৰিব পাৰিব, এইটো কাম কৰি ল'ব পাৰিব। আপোনালোকে HRMIS-ত নিজৰ নাম অন্তৰ্ভুক্তি কৰিবৰ বাবে আপোনালোকক এটা পাছৱৰ্ডৰ প্ৰয়োজন হ'ব। সেই পাছৱৰ্ডটো আপোনালোকৰ যিজন CRCC মহোদয় হয় তেওঁক বিচাৰিলে আপোনালোকে পাই যাব। আপোনালোকৰ নিজৰ মানে যিটো পাছৱৰ্ড, সেইটো পাছৱৰ্ডটো পাই যাব আৰু সেই পাছৱৰ্ডটো পোৱাৰ পিছত আপোনালোকে HRMIS গুগলত গৈ www.hrmis.com-ত গৈ আপোনালোকক নিজৰ স্কুল যিটো মানে স্কুল লগ ইন বুলি থাকিব, স্কুল লগ ইনত আপোনালোকে খুলিলে আপোনালোকৰ তাত এড টিচাৰ বুলি আহিব। এড টিচাৰ কৰাৰ আগতে আপোনালোকে প্ৰথম আপোনালোকৰ ইউডাইচ কোডটো বিচাৰিব, যিটো আপুনি ডাইচ কোড বুজি পাইছে চাগে, স্কুলৰ প্ৰত্যেকখন স্কুলৰ এটা ইউডাইচ কোড থাকে, সেই ইউডাইচ কোডটো মাৰিব লাগিব আৰু পাছৱৰ্ডটো আপোনালোকক মই কৈছোঁ যে CRC মহোদয় দিব। সেইটো মৰাৰ পিছত আপোনালোকৰ গোটেই ইনফৰমেশ্যনখিনি আহিব আৰু ইনফৰমেশ্যনখিনি আপোনালোকৰ কি কেনেকুৱা ধৰণৰ মই স্ক্ৰীণত দেখাইছোঁ যে প্ৰথম ইউডাইচ কোড আহিব, তাৰপিছত টিচাৰ এমপ্লয়ি কোড, সেইটো নিজেই হ'ব, আপোনালোকে ভৰাব নালাগে সেইটো। তাৰপিছত টিচাৰ এমপ্লয়ি নেমটো আপোনালোকৰ নিজৰ নামটো লিখিব, জেণ্ডাৰ মেল ফিমেল সেইটো আপোনালোকে লিখিব, ডেট অফ বাৰ্থ লাগিব, কাষ্টটো লাগিব, ৰিলিজন নেশ্যনেলিটি, তাৰপিছত আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ এণ্ড প্ৰেজেণ্ট এড্ৰেছ দুইটা লাগিব। তাৰপিছত আধাৰ থাকিলে আধাৰ নং আপোনালোকে দিব লাগিব, মোৰ নাছিলে কাৰণে মই দিয়া নাছিলোঁ। আৰু মোবাইল নম্বৰ, ইণ্টাৰেষ্টিং কথা এটা কৈ থওঁ যে আপোনালোকৰ যিটো মোবাইল নম্বৰ ইয়াত ইনপুট কৰিব মানে দিব, সেই মোবাইল নম্বৰটো আপোনালোকে আগতেই চাই ল'ব যাতে এইটো আপোনালোকে চেঞ্জ কেতিয়াও নকৰে, কাৰণ মোবাইল নম্বৰটো যদি চেঞ্জ কৰে পিছলৈ কিন্তু আপোনালোকৰ বহুত অসুবিধাৰ সন্মুখীন হয়। তাৰপিছত আপোনালোকৰ ইমেইল ID, মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম, মেৰিটেল ষ্টেটাছ, এই সকলোবোৰ আপোনালোকে দিব লাগিব। ঠিক আছে, নেক্সট আমি পিছৰ পেজলৈ যাওঁ। নেক্সট পেজত আপোনালোকৰ কি প্ৰয়োজন হ'ব, সেইটোত আপোনালোকৰ একাডেমিক কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব। মই সেইখিনি বিষয়ে দেখুৱাই দিছোঁ যে কেনেকুৱা ধৰণৰ একাডেমিক কোৱালিফিকেশ্যন আপোনালোকে ইনপুট কৰিব লাগিব, গোটেইখিনি এই ভিডিঅ'টোতে মই কৈ যাম। কিন্তু বন্ধুসকল, ভিডিঅ'টোৰ মাজতে মই আপোনালোকক কওঁ, যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকক এনেধৰণৰ যিমানবোৰ খবৰ থাকিব, যিবোৰ কৰণীয় কাম থাকে, মই সকলোবোৰ আপোনালোকক জনাই যাম। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ' ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ঠিক আছে, এতিয়া আমি নেক্সট কথাত লৈ আহিছোঁ যে ইয়াৰ পিছত আমাক কি লাগিব, একাডেমিক কোৱালিফিকেশ্যন, সেইখিনি আমি কেনেকৈ ইনপুট কৰিম HRMIS-ত। একাডেমিক কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে যিখিনি আপোনালোকৰ মানে সেৱা বৰ্ড আছিলে সেইখিনি আপোনালোকে ইনপুট কৰিলে হ'ব। সেইখিনি মই দেখাই থকা নাই, আপোনালোকক মই পিছতো দেখুৱাইছোঁ যে ছাবজেক্ট নলেজ এণ্ড কম্পিউটাৰ নলেজ, এইটোৰ ওপৰত আপোনালোকৰ কিছুমান বিষয় থাকিব, সেইখিনি আপোনালোকে মানে ফিল আপ কৰিব লাগিব। এইটো আহিব মেথছ ষ্টাডিড আপ টু, আপোনালোকে মেথমেটিক্স মানে কিমানলৈকে পঢ়িছিলে, HSLC-লৈকে পঢ়িছিলে যদি আৰ্টছৰ হয়, HSLC-লৈকে, কিছুমানে আকৌ হাই ছেকেণ্ডেৰী মেথছ থাকে, সেইখিনিয়ে লিখিব লাগিব। আপোনালোকৰ ছাইডৰ অপশ্যন থাকিব, আপোনালোকে কিহলৈকে মানে মেথছ পঢ়িছিল, মাৰ্কছ অবটেইন ইন মেথছত কিমান মাৰ্কছ পাইছিলে, টোটেল মাৰ্কছ, তেনেকৈ প্ৰতিটো বিষয়ে আপোনালোকে ইয়াত সুধিব, আপোনালোকে তাত সেইটো ইনপুট কৰি দিলে হ'ল। কম্পিউটাৰ নলেজৰ কথাও সুধিব গোটেইখিনি, লগতে বেছিক্স অফিচিয়েল ডিটেইলছ যেতিয়া আহিব তেতিয়া সেইখিনি আপোনালোকে শুদ্ধকৈ দিব। প্ৰথমে আহিব নেম অফ পোষ্ট, সেইটো আপোনাৰ এছিষ্টেণ্ট টিচাৰ, হেড টিচাৰটো কোনেও পোৱা নাই চাগে, চব এছিষ্টেণ্ট টিচাৰে হ'ব। এপইণ্টমেণ্ট টাইপ, সেইটো হ'ব আপোনালোকৰ যিটো আগত মই কণ্ট্ৰেকচুৱেলত আছিলোঁ সেইকাৰণে কণ্ট্ৰেকচুৱেল দিছোঁ, আপোনালোকৰ যিটো ৰেগুলাৰ হ'ব ৰেগুলাৰ, আৰু SSA-খিনি যিখিনি হ'ব সেইকাৰণে তেওঁলোকে কণ্ট্ৰেকচুৱেল লিখিলে হ'ল। পে স্কেলটো আপোনালোকৰ নিজৰ যিখন এপইণ্টমেণ্ট লেটাৰ তাত আছে সেইটো আপোনালোকে পে'মেণ্টটো লিখি দিব, আৰু গেট পে'টো আপোনালোকৰ যিটো আছিলে সেইটো লিখিব। ঠিক আছে, নেক্সট পেজলৈ আমি আগবাঢ়োঁ। এইটো পেজত আপোনালোকৰ প্ৰয়োজন হ'ব এপইণ্টমেণ্টৰ যিটো অৰ্ডাৰ নং, সেইটো অৰ্ডাৰ নংটো আপোনালোকে প্ৰথমতে ইনপুট কৰিব লাগিব। তাৰপিছতে আপোনালোকৰ ডেট অফ জইনিঙৰ পৰা আদি কৰি আপোনাৰ গোটেইখিনি বস্তু লাগিব। প্ৰথম ডেট অফ জইনিংটো আপোনালোকৰ খুব ইম্পৰ্টেণ্ট, সেইটো লাগিব। তাৰপিছত আপোনালোকৰ টেট ৰোল নম্বৰৰ পৰা আদি কৰি টেট কেতিয়া পাছ কৰিছিল সেইখিনি ইনপুট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ চেলাৰী একাউণ্ট এণ্ড আদাৰ অফিচিয়েল একাউণ্ট ডিটেইলছ, এইটো
খুবেই গুৰুত্বপূৰ্ণ আপোনালোকৰ চেলাৰী যিটো একাউণ্ট হয় সেইটো আপোনালোকে ইয়াতে দিব লাগিব প্ৰথম কথা হ'ল পান নম্বৰ আধাৰ নম্বৰ এইকেইটা আপোনালোকে পুট কৰিব লাগিব লগতে আপোনালোকে একাউণ্ট নম্বৰটো শুদ্ধকৈ দিব আৰু আপোনালোকৰ যিটো ব্ৰাঞ্চ হয় ব্ৰাঞ্চৰ নাম লগতে তাৰ IFSC কোড সেইটো শুদ্ধকৈ দিব লাগিব নহ'লে আপোনালোকৰ চেলাৰী হোৱাত মানে প্ৰব্লেম হ'ব লগতে আপোনালোকৰ যিটো ট্ৰেজাৰী হ'ব মানে যিসকল ৰেগুলাৰ হয় তেওঁলোকৰ কথা কৈছোঁ তেওঁলোকৰ ট্ৰেজাৰী যিটো ট্ৰেজাৰী পৰিব সেই ট্ৰেজাৰীটোৰ মানে ডিষ্ট্ৰিক্ট লগত মানে যিটো ট্ৰেজাৰী হয় সেইটো লিখিব লাগিব আৰু ছাব ট্ৰেজাৰীটো উল্লেখ কৰিব লাগিব লগতে আপোনালোকৰ যিটো মানে স্কুলৰ ইউডাইজ কোড সেইটো স্কুলৰ নাম তাৰপিছত আপোনালোকে ডেট অফ জইনিঙৰ পৰা আদি কৰি আৰু আপোনালোকৰ লোৱাৰ প্ৰাইমেৰী নে আপাৰ প্ৰাইমেৰী সেইখিনি ইনপুট কৰি এইটো HRMSৰ কামখিনি কমপ্লিট কৰিলে কমপ্লিট কৰাৰ পিছত ইয়াৰে এটা ছিট আপোনালোকৰ হাতত ৰাখিব লাগিব আৰু এটা ছিট আপোনালোকে ব্লকত জমা দিব লাগিব তেতিয়া আপোনালোকৰ দৰমহাখিনি মানে সোনকালে হোৱাৰ সুবিধা হ'ব দৰমহা হোৱাত গতিকে আপোনালোকে এইবোৰ কাম পেলাই নথৈ সোনকালে কৰিব যাতে আপোনালোকৰ এই কামখিনি কমপ্লিট হৈ থাকে মানুহসকল খালি এটা কথা মনত ৰাখিব যাতে আপোনালোকৰ যিটো মোবাইল নম্বৰ দিয়ে আৰু যিখিনি বেংক একাউণ্ট দিব যিটো আপোনালোকৰ দৰমহা হ'ব সেইখিনি আপোনালোকে শুদ্ধকৈ দিব ঠিক আছে বন্ধুসকল এইটোৱে আছিল আজি ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিলে নাপাহৰিব ধন্যবাদ